Panda. I got broads in Atlanta, just to throw me in the family. Credit cards and the scammers, hitting the licks in the band. Legacies. तो हेलो गाइस तो पुনৰ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ লোকেল মিডিয়া চেনেললৈ তো ইয়াৰ আগৰ ভিডিঅত আপোনালোকক কৈছিলো যে আমি ইউটিউবৰ মাধ্যমেৰে এখন বিহু প্ৰগ্ৰাম পাতিম যেহেতু এবাৰ আমাৰ লকডাউনে সকলো চেচে কৰি পেলালে তো ঘৰতে বহি বহি সকলো বৰ হৈ গৈছে সেই হেতুকে আমি এটা ভাবিছিলো যে ইউটিউবৰ মাধ্যমেৰে বিহু প্ৰগ্ৰাম এখন অনুষ্ঠিত কৰা আৰু সেই হেতুকে মই আপোনালোকক ইয়াৰ আগৰ ভিডিঅত কৈছিলো যে এখন আমি ডান্স কম্পিটিশন আমাৰ ইউটিউবৰ মাধ্যমেৰে আপোনালোকৰ আগত প্ৰেৰণ কৰিম और जार सब आपलोग स्वयं तो आपलोगे की কৰিব লাগিব আমাৰ চেনেলত অলৰেডি 10 মান ভিডিও দিছিলে ৰাইজে তো মোৰ ইমান সাবস্ক্ৰাইবাৰ নাই সেই হেতুকে ইমান ভিডিও আমাক প্ৰেৰণ কৰা নাছিলে যি কি নহওক তাৰ ভিতৰত 5টা মোৰ ভাল লাগিলে সেই 5টা ভিডিও মই আপোনালোকৰ আগত প্ৰদৰ্শন কৰিম তো 5টা ভিডিওত আমি 1 2 3 কে ক্যাটাগৰাইজ কৰিম গুটেখিনি 1 নম্বৰ নাচনিক 1 নম্বৰ 2 নম্বৰ নাচনিক 2 নম্বৰ তেনেকৈ আমি আপোনালোকৰ আগত দাঙি ধৰিম तो आपलोगे की কৰিব লাগিব জুন গৰাকী নাচনীৰ আপোনালোকে ডান্স চাই ভাল পায় 1 নম্বৰ গৰাকী যদি ডান্স চাই ভাল পায় তেতিয়া হলে আপোনালোকে কমেন্টত 1 নম্বৰ বুলি দিব আৰু 2 নম্বৰ গৰাকী যদি ভাল পায় 2 নম্বৰ বুলি দিব তেনেকৈ দি আপোনালোকে ভোটিং কৰিব পাৰে তো আমাৰ ভোটিং লাইন খোলা থাকিব আমাৰ 3 মেলৈকে সো হেতু কাৰণে আপোনালোকে ভোট কৰিব আৰু যোনজন প্ৰতিযোগীক ভাল পায় তেওঁক জয়যুক্ত কৰাব আৰু যোনজন জয়ী হ'ব আমাৰ লোকেল মিডিয়াৰ তৰফৰ পৰা তেওঁক এটা সৰু উপহাৰ আৰু আমাৰ নেক্সট যোনবিলাক শৰ্ট ফিল্ম আহি আছে তাত অভিনয় কৰা সুযোগ তেওঁলোকে পাব তো আহক আজি আমাৰ এই কাৰ্যসূচী আমি আৰম্ভ কৰো তো আপোনালোকে দেখি আছে আমাৰ প্ৰথম প্ৰতিযোগী প্ৰিয়াংশী বিয়াৰখনৰ নৃত্যানুষ্ঠান ওই তাতুত কৈছেনে হৰৰ মাকু তাকু কৈছেনে হৰ বহাগৰ বিহু ওই নানা আসি কেনে কই থাকু তো এতিয়া আমি প্ৰিয়াংশী বিয়াৰখনিক উজ্জ্বল ভৱিষ্যত কামনা কৰিলো আমাৰ ইয়াৰ নেক্সট প্ৰতিযোগী হৈছে কুইন কলিতা ৰঙানৰ কালে মাছৰে বেচাৰা ওই দুই ঠন ফুকা ঐ কিয়া সেনাই মই ফুকাইছো তোমাৰে বেচাৰত তুম ফুকাইছা কি খেতি কৰি অইলা হৰি মাকু নবৈ আছিলা তাতে গৈ ওলালো তাত লাহৰি বহি বহল চিৰা পাৰে দিছিলা নলহ চাপৰত থল পেলাতে ধনাই ঘন ইহুতা চিগে আৰু কে নাচনি আৰু চিগে না নিজৰি ৰুণু জুনু বাজিছে সৰু ভণ্টি চিছে সৰু ভণ্টি সৰু কঁকাল বতাহতে হালিছে ৰুণু জুনু বাজিছে সৰু ভণ্টি নাচিছে সৰু ভণ্টি সৰু কঁকাল বতাহতে হালিছে পিৰিতি 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 মিঠা চিৰা দৈ পিৰিতি 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 পুৱতি দৈ পিৰিতি 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 উৰে জীৱন থাকিব জীৱন থাকিব নমস্কাৰ কুইন কলিতাক আমাৰ অশেষ ধন্যবাদ তেওঁ ভিডিঅ'টো দিয়াৰ কাৰণে আৰু লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো আৰু আমাৰ নেক্সট প্ৰতিযোগী হৈছে সুইটি কলিতা তো আহক ভিডিঅ'টো চাওক ওই যে টুকা বলে আহাত ওই আমার যে নাচনি ওই বিহুর পাইবা তরি ওই রিলে সুখ যে ভাত ওই বৰপথাৰতে পেপাতি বাজিলে লাহৰি গগনা ৰিঙিয়াই মাতিলে ও মোৰ চেনাই ও মোৰ শুনাই ঘৰতে বনবহা হ'ল ওই বৰপথাৰতে পেপাতি বাজিলে লাহৰি গগনা ৰিঙিয়াই মাতিলে ও মোৰ চেনাই ও মোৰ শুনাই ঘৰতে বনবহা হ'ল
ওই কুঞ্জলতা কোপ ফুল ফুলি আছে নাচনি ভণ্টি ঢুলিয়াই মাতি আছে ও মাতি আছে ওই নাযাওঁ বুলি নকবা বেয়া পাব চিৰদিনৰ তো সুইটি কলিতাক অশেষ ধন্যবাদ দিলো আৰু লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো আৰু ইয়াৰ পিছৰ প্ৰতিযোগী হৈছে আমাৰ সৰুকে এজনী ছোৱালী যাৰ নাম তনুশিকা শইকীয়া তো আহক তেওঁৰ ডেন্স আমি চাওঁ ৰঙা নৈ শুকালে মাছৰে বেচাৰত ঐ লুইতখন শুকালে ঐ কিয় চেনাই মই শুকাইছো তোমাৰে বেচাৰত তুমি বা শুকাইছা কিয় কুঞ্জলতা কোপ ফুল ফুলি আছে নাচনি ভণ্টিক ঢুলিয়াই মাতি আছে নাযাওঁ বুলি নকবা বেয়া পাব চিৰদিনৰ কাৰণে বিদায় ল'ব ৰুণু জুনু বাজিছে সৰু ভণ্টি নাচিছে সৰু ভণ্টি সৰু কঁকাল বতাহতে হালিছে ৰুণু জুনু বাজিছে সৰু ভণ্টি নাচিছে সৰু ভণ্টি সৰু কঁকাল বতাহতে হালিছে পিৰিতি 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 মিঠা চিৰা দৈ পিৰিতি 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 মিঠা বুৱতী দৈ পিৰিতি 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 উৰা জীৱন থাকিব ৰৈ তো তনুশিকা শইকীয়াক অশেষ ধন্যবাদ কৰিলো আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত আমি কামনা ৰাখিলো আৰু ইয়াৰ পিছৰ প্ৰতিযোগী আমাৰ ডাবল দিছে ভিডিঅ'টো তেওঁলোক দুগৰাকীৰ নৃত্য চাওক তেওঁলোক দুগৰাকী ক্ৰমে প্ৰিয়া দে আৰু তৃষ্ণা শইকীয়া তো আহক তেওঁলোকৰ ভিডিঅ'টো উপভোগ কৰোঁ খেতি খেতি কৰি ঐলা হৰি মাথো গৈ আছিলা তাতে গৈ ওলালো তাত লাহৰি বহি বিৰা পাৰি দিছিলা ঢোলৰ চাপৰত ঢোল ঢালতে ঘনাই গৈ সূতা ছিগে আৰু ছিগে নাচনী জৰি ৰুণু জুনু বাজিছে সৰু ভণ্টি নাচিছে সৰু ভণ্টি সৰু কঁকাল বতাহতে হালিছে ৰুণু জুনু বাজিছে সৰু ভণ্টি নাচিছে সৰু ভণ্টি সৰু কঁকাল বতাহতে হালিছে পিৰিতি 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 মিঠা চিৰা দৈ পিৰিতি 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 মিঠা বুৱতী দৈ পিৰিতি পিৰিতি উৰা জীৱন থাকিব তো প্ৰিয়া দে আৰু তৃষ্ণা শইকীয়াক অশেষ ধন্যবাদ দিলোঁ যে তেওঁলোকে আমাক ভিডিঅ'টো প্ৰদান কৰিলে আৰু তেওঁলোক দুয়োৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু ইয়াৰ পিছতে আমাৰ তিনিজন ল'ৰাই এটা ঢোলৰ কনচাৰ্ট বজাইছে ঢোল তাল দি পেলাই তো বিহু বুলি তেওঁলোক সৰু শিশুকেইটাৰ এই পদক্ষেপটো আমি চাওঁ আহক
তিনিওজন শিশুকে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিলো আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো আৰু এই তিনিওজন শিশু আছিল কমে মৃদুৰণ শইকীয়া অংশুমান ৰয় আৰু আমাৰ কুণাল ৰয় তো ইয়াৰ পাছতে আমাৰ লোকেল মিডিয়াৰ দ্বাৰা আপোনালোকে দেখা হ'ব আমাৰ অসমৰ কিছুমান জনপ্ৰিয় শিল্পীৰ দ্বাৰা এক সংগীত অনুষ্ঠান সেই হেতুকে আপোনালোকে আমাৰ ভিডিঅ'বিলাক পোনপটীয়াভাৱে চাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি আমাৰ এই প্ৰচেষ্টাবিলাক ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু যিমান পাৰে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব কাৰণ আপোনালোকৰ এটা সাবস্ক্ৰাইবে আমাক উৎসাহ দিয়ে আৰু আপোনালোকৰ এটা লাইকে আমাক উদ্দীপনা যোগায় যাতে আমি আৰু ভাল কাম কৰি যাব পাৰোঁ ধন্যবাদ